এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অৱশেষত গ্ৰেপ্তাৰ হল এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই CIDৰ 3 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হয় এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই বজাৰৰ সুপাৰী মাফিয়াক ধন দাবীত গ্ৰেপ্তাৰ হৈছে এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই সুপাৰী ব্যৱসায়িক ধন দাবীৰ অভিযোগত বজাৰৰ পৰা শাস্তিমূলক বদলি কৰা এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ চৰকাৰী বাসভৱনত পুৱতি নিশা সিল কৰে CID দলে দেওবাৰে নিশা সিদ্ধাৰ্থ বুঢ়াগোহাঁইক লগত লৈ কেইবাঘণ্টা তালাচী চলাই CID দলে চৰকাৰী বাসভৱনত অৱশেষত 3 দিনৰ তালাচীৰ অন্তত CID দলে গ্ৰেপ্তাৰ কৰে এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইক এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অৱশেষত গ্ৰেপ্তাৰ হল এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই CID 3 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হয় এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই বজাৰৰ সুপাৰী মাফিয়াক ধন দাবীত গ্ৰেপ্তাৰ হৈছে এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁই সুপাৰী ব্যৱসায়িক ধন দাবীৰ অভিযুক্ত বজাৰৰ পৰা শাস্তিমূলক বদলি কৰা এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ চৰকাৰী বাসভৱনত পুৱতি নিশা সিল কৰে CID দলে দেওবাৰে নিশা সিদ্ধাৰ্থ বুঢ়াগোহাঁইক লগত লৈ কেইবাঘণ্টা তালাচী CID দলে চৰকাৰী বাসভৱনত অৱশেষত 3 দিনৰ তালাচীৰ অন্তত CID দলে গ্ৰেপ্তাৰ কৰে এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইক নিউজ ডেস্ক ৰিপৰ্ট বি লাইভ অসম State ko niya siya ba? Orahan din. SPSC. Kabe kamera mana na di bahay ko sa tayo.